নমস্কাৰ। ১ নম্বৰ প্ৰশ্ন হৈছে এজন জিলা ন্যায়াধীশ নিয়োজিত কৰে। উত্তৰ ৰাজ্যিক জনসেৱা আয়োগে আয়োজন কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা। শুদ্ধ উত্তৰ। ২ নম্বৰতে ভাৰত যুক্তৰাষ্ট্ৰৰ সৰোজ প্ৰকাশ আছে। উত্তৰ জাতিৰ একতা। ৩ নম্বৰতে হৰপ্পান সভ্যতাৰ নাচনী ছোৱালীৰ প্ৰতিমাখন নিৰ্মিত হৈছে। উত্তৰ তাম মিশ্ৰিত ধাতুৰে। ৪ নম্বৰ মুক্তি আমাৰ জন্মগত স্বত্ব আৰু আমি ইয়াক আহৰণ কৰি এই কথা কোনে কৈছিল? উত্তৰ বাল গংগাধৰ তিলকে। ৫ নম্বৰতে বুদ্ধ চৰিতম সংস্কৃত পুথিখন লিখিত হৈছিল। শুদ্ধ উত্তৰ অশ্বঘোষ। ৬ নম্বৰতে বাতাৱৰণ শিক্ষাৰ কেন্দ্ৰ আছে। শুদ্ধ উত্তৰ আহমদাবাদত। ৭ নম্বৰ পৃথিৱীৰ খোলাটোত আটাইতকৈ বেছিকৈ পোৱা পদাৰ্থটো কি? উত্তৰ অক্সিজেন। ৮ নম্বৰতে পাগৰিষ্ট এজন কি? পাগৰিষ্ট এজন কি? উত্তৰ মুষ্টিযুদ্ধ অৰ্থাৎ বক্সাৰ। ৯ নম্বৰতে সদ্যহতে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই উদ্ভাৱন কৰা ধনুষ। শুদ্ধ উত্তৰ এটা থলুৱা মিছাইল। ১০ নম্বৰতে ভাৰতৰ মিছাইল নাৰী বুলি কাক অভিহিত কৰা হয়? উত্তৰ টেছি থমাছ। ১১ নম্বৰতে এটা স্বপোষিত উদ্ভিদৰ নাম। উত্তৰ কাঠফুলা। ১২ নম্বৰ পানী বৰফ হৈ পৰিলে ইয়াৰ ঘনত্ব কি হয়? উত্তৰ কমি যায়। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই আসাম টেক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো বজাই দিব।
ধন্যবাদ।